আই জোনমণি, ক'ত হেৰাই গলি অ' তই? তোৰ কপালৰ ঘাম মাটিত পেলাই কৰা অহৰহ কষ্টৰ এয়াই প্ৰতিফল পালি নেকি তই? হাজাৰ বাধাকো নেওচি তই যে আগবাঢ়ি গৈছিলি ন্যায় আৰু সততাৰ যুদ্ধত। সোণৰ অসমত চলা নকল সোণৰ তাণ্ডৱক তই যে কৰিব খুজিছিলি মষিমূৰ। তোৰ আগত থিয় হৈ পৰা বাঘা বাঘা শিলৰ প্ৰাচীৰকো সাহসেৰে ভেদি কঁপোৱা নাছিলি জানো তই? অন্যায় অবিচাৰৰ বিৰুদ্ধে যুঁজি দেশ মাতৃৰ বুকু ফিন্দোৱা নাছিলি জানো তই তোৰ কৰ্মৰ গৰিমাৰে? তোৰ লেহুকা দেহত যৌৱনে তেতিয়া দুপৰীয়াৰ ৰং সানিছিলহে মাথো। তোৰ আৱেগৰ বৰদৈ চিলাই পদূলিলৈ হাত বাউলি চাই ৰৈ আছিল তোৰ প্ৰিয়জনলৈ। কিমান যে আশা, আৱেগ, আকাংক্ষা আৰু যে কিমান ৰং বুটলিবলৈ বাকী আছিল তোৰ হেঁপাহৰ মুগাৰ হাতযোৰাও তোক আঁকোৱালি ল'বলৈ অধীৰ হৈ ৰৈ আছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাসত হাৰি গলি অ' আই তই। জীৱন যুদ্ধৰ প্ৰত্যুক্ষণতেই যে মৰহি গলি তই। তোৰ প্ৰাণ পক্ষী মুকলি হৈ পৰিল। তোৰ দেহ সজাৰ বন্দিত্বৰ শিকলিৰ পৰা দেশ মাতৃৰ বুকু সুদা কৰি সৰগলৈ ৰাওনা হলি তই। সকলোকে আচৰিত কৰি অভিশপ্ত দিনটোৰ যাত্ৰাৰ অন্তত তই যে সমাপন কৰিলি জীৱনৰ যাত্ৰাও। সঁচাকৈ ইমানেই অভিশাপ লগা আছিল নে 15 মে'ৰ সেই নিশাটো? যেতিয়া সকলো শুই পৰিছিল দিনটোৰ ভাগৰৰ অন্তত তয়ো নিতাল হৈ শুই গলি চিৰ নিদ্ৰাত। আই অ', তই বাৰু সুখীনে তাত? সেই অজান দেশৰ পৃথিৱীত সৰগৰ তৰাবোৰৰ সতে কথা পাতি থাকিব পাৰিবিনে আই? তই যে লগৰবোৰৰ সতে বাৰ্তালাপ কৰি খুবেই ভাল পাইছিলি। কেতিয়াবা সময় পালে ধৰালৈ আহিবি আকৌ। তোৰ মৃত্যুৰ ৰহস্য ভেদ তয়ে বিচাৰি উলিয়াবি। আমিও বাট চাই ৰম তোৰ ন্যায়ৰ সুবিচাৰৰ দিন অহালৈ। সৰগৰ বতৰা মৰতত সানি আই অ', আপোন পাহৰা হৈ তই এতিয়া শান্তিত থাক। নিশ্চিত মনেৰে জিৰণি লৈ থাক অ' আই। নালাগে আৰু দেশ সেৱা কৰিব, নালাগে কৰ্তব্যৰ গৰিমা গাব। তই যে এতিয়া মুক্ত সকলো বান্ধোনৰ পৰা। তোৰ কলিজাৰ কোহে কোহে ৰচিব ইতিহাস। তোৰ গৌৰৱময় জীৱনে অনুপ্ৰাণিত কৰিব সময়ক। মাথো তই চাই ৰবি সকলো নতুন দিনৰ পৰিসীমা সানি পুনৰ আহিবি ধৰালৈ এদিন। তোৰ বাবে কৰিলো প্ৰাৰ্থনা অ' আই জোনমণি। পাৰিজাতৰ দলিচাত নিদ্ৰামগ্ন হৈ ৰবি তই পৰম শান্তিৰ কোলাত। ওম শান্তি শান্তি শান্তি।